কবিতা কেতিয়াও আবৃত্তি কৰি পোৱা নাই মানে মই নিজৰ কাৰণে কেতিয়াবা লিখো আজি মই জাস্ট মাতি শুনাম আপোনালোকে তাকে আবৃত্তি কৰি আহিব মোৰ কবিতাৰ হিৰো নাম মিছ মনালিসা বৰুৱা তুমি দি যাব পাৰা গুড মৰ্নিং বুলি ৰঙা হৃদয় এখনৰ লগত গোলাপৰ ফুল এপাহি ৰাতিপুৱা হোৱাটছএপত ইমানো বেয়া ল'ৰা মই নহয় উজাগৰে ৰাতি লিখা এছাইনমেণ্ট যেতিয়া হৈ পৰে প্ৰেমৰ দীঘলীয়া পত্ৰ চিঙি মোহাৰি পেলাই থৈ আহো শিক্ষকৰ চকুত মই অভদ্ৰ ছাত্ৰ এছাইনমেণ্ট প্ৰজেক্ট বা সেমিনাৰে সঁচাকৈ জানো জীৱন দিব পাৰিছে নালাগে মোক ভাল চৰিত্ৰৰ প্ৰমাণ পত্ৰ মই মদ খাওঁ ই মোৰ নিচা চিগাৰেটৰ ধোঁৱাৰ লগত কৰো শব্দৰ বিস্ফোৰণ প্ৰেমৰ ভাষা নুবুজাবোৰৰ বাবে হেনো প্ৰভাৱ হেয়া মনালিসা ৰাক্ষস হল বুলিয়েই ৰাৱণৰ হৃদয়ত জানো প্ৰেম নাছিল কিয় অগ্নি পৰীক্ষা লোৱা হল সীতাৰ ৰামটো অন্তৰ্যামী ভগৱানেই আছিল বাহিৰত যিমানেই কঠোৰ হব অন্তৰখন সিমানেই কোমল হব নাৰিকলৰ মূল নুবুজাবোৰৰ বাবে প্ৰেম ভাল পোৱা মাথো বান্দৰামিহে হব বাদ দিম সকলো বেয়াবোৰ যদি তুমি দি যাব পাৰা ভাল পোৱাৰ স্পষ্ট সংজ্ঞা নিজৰ প্ৰেয়সীক গা ঢাকি যাবলৈ কৈ আনৰ বাইকত ওলমি যৌৱনৰ বলিয়া বতাহত উৰি ফুৰা অল্প দখনা আইসকলক চাই চকুৰ তৃপ্তি লোৱা নে ঘৰত হৰি ভকতৰ ভাও লৈ বাহিৰত তেলাল গাহৰিৰ শুকান ভাজিৰ মাজে মাজে মেংগ চিলিৰ সুমৰস পান কৰি দেহ মন হাত পৰি যোৱাকৈ কোনোবা ৰম্ভা মেনকাৰ শৰীৰত সৰবৰ সুখ বিচাৰি ফুৰা মনালিসা তুমিতো এবাৰ সুধিবও পাৰা ডু ইউ লাভ মি বুলি অথবা দিও চাব পাৰা গুড মৰ্নিং বুলি ৰঙা হৃদয় এখনৰ লগত গোলাপৰ ফুল এপাহি ৰাতিপুৱা হোৱাটছএপত ধন্যবাদ